নমস্কাৰ জানোআহক চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকক জনাবলৈ ওলাইছোঁ টোপনিৰ পক্ষাঘাত অৰ্থাৎ স্লিপ পেৰালাইচিছৰ বিষয়ে। আচলতে এই স্লিপ পেৰালাইচিছ হয় কি? স্লিপ পেৰালাইচিছ সম্বন্ধে সকলোখিনি কথা আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ। এজন মানুহৰ ক্ষেত্ৰত স্লিপ পেৰালাইচিছ হ'লে কি হ'ব পাৰে জানো আহক। যেতিয়া এজন মানুহ শুই থাকিব অৰ্থাৎ সেই মানুহজন টোপনি যোৱাৰ সময়ত হঠাৎ সাৰ পাই উঠে আৰু তেওঁৰ লগত এনেকুৱা এটা ঘটনা হয় যিটোৱে তেওঁক ভয় সোমাই দিয়ে। সেই সময়তেই মানুহজনৰ এনেকুৱা অনুভৱ হয় য'ত মানুহজনে সচেতন অৱস্থাত থাকে কিন্তু মানুহজনে নিজৰ দেহটো লৰচৰ কৰাব নোৱাৰে, লগতে মুখৰ পৰা শব্দও বাহিৰলৈ ওলাই নাহে। সেই সময়ত মানুহজনৰ এনেকুৱা অনুভৱ হয় যেন কোনোবা তেওঁৰ কথাত সোমাই আছে বা তেওঁৰ বুকুত চাপৰ অনুভূতি হ'ব পাৰে বা তেওঁ এজন মানুহৰ ছাঁ দেখিব পাৰে আৰু লগতে তেওঁ শব্দও শুনিব পাৰে। সেই সময়তেই মানুহজনে উশাহ লোৱাত অসুবিধাও অনুভৱ কৰিব পাৰে। এইটো বহুতেই ভয়ানক হ'ব পাৰে কিন্তু ক্ষতিকাৰক নহয়। ই যিকোনো লোকক প্ৰভাৱিত কৰিব পাৰে। পুৰুষ আৰু মহিলা সমানে প্ৰভাৱিত হয়। টোপনিৰ পক্ষাঘাত জীৱনৰ বাবে বিপদজনক নহয় কিন্তু ই উদ্বেগৰ কাৰণ হ'ব পাৰে। টোপনিৰ পক্ষাঘাত প্ৰায় কৈশোৰৰ সময়ত আৰম্ভ হয়। ভ্ৰম আৰু সন্ত্ৰাসৰ অনুভূতি প্ৰায় টোপনিৰ পক্ষাঘাতৰ সৈতে থাকে। এয়া টোপনি যোৱাৰ ঠিক পিছত বা ৰাতিপুৱা জাগ্ৰত হোৱাৰ পিছত সাৰ পোৱা আৰু টোপনি যোৱাৰ মাজৰ সময়ত হয়। এই অনুভূতিবোৰ সাধাৰণতে কেই ছেকেণ্ডৰ পৰা কেই মিনিটমানলৈকেহে থাকে। যদি আপোনাৰো এনেকুৱা অনুভৱ হয় আতংকিত নহ'ব। মানুহৰ জীৱনত এবাৰ হ'লেও ইয়াৰ অভিজ্ঞতা হয়। টোপনিৰ পক্ষাঘাতৰ এটা মুখ্য কাৰণ হৈছে টোপনিৰ অভাৱ। টোপনিৰ পক্ষাঘাতৰ আন কাৰণবিলাক হৈছে পৰিৱৰ্তিত টোপনিৰ সময়সূচী, অৰ্থাৎ আপুনি যদি একে সময়তে সদায় নুশুৱে তেতিয়াও টোপনিৰ পক্ষাঘাত হ'ব পাৰে। কিছুমান ঔষধৰ ফলতো টোপনিৰ পক্ষাঘাত হোৱা দেখা যায়। মানসিক চাপ আৰু অন্যান্য টোপনি সম্পৰ্কীয় সমস্যা আদিয়েও এক ভূমিকা পালন কৰিব পাৰে। আমাৰ দেশত প্ৰতি বছৰে 10 নিযুতৰো অধিক লোকৰ এনে ঘটনা হয়। এইখিনি আছিল টোপনিৰ পক্ষাঘাত অৰ্থাৎ স্লিপ পেৰালাইচিছৰ সম্বন্ধে আপোনালোকক জনাবলগীয়া কিছু কথা। ধন্যবাদ এই ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে। আৰু যদি আপোনালোকে এই ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।